প্ৰিয় কমৰেড, সুন্দৰ এই পৃথিৱীত মোৰো জীয়াই থকাৰ হেঁপাহ আছে। এই কথা মই গোপন কৰিব নোখোজোঁ, কিন্তু এয়া চৰ্ত সাপেক্ষে। কাৰাৰুদ্ধ শৃংখলিত জীৱন যাপন কৰিবলৈ মই মুঠেও ইচ্ছুক নহয়। মোৰ নাম আজি ভাৰতবৰ্ষৰ বিপ্লৱৰ প্ৰতীকত পৰিণত হৈছে। বিপ্লৱী দলৰ আদৰ্শ আৰু আত্মত্যাগে মোক ইমান ওপৰলৈ তুলি ধৰিছে, জীয়াই থাকিলে সেয়া মোৰ বাবে সম্ভৱ নহ'লহেঁতেন। মোৰ কিবা দুৰ্বলতা আছে বুলি আজি মানুহে ভাবিবই নোৱাৰে। যদি মই ফাঁচী কাঠত ওলমিবলৈ ভয় কৰি পলায়ন কৰোঁ, তেনেহ'লে মোৰ দুৰ্বলতাবোৰ প্ৰকাশ পাব। বিপ্লৱৰ পতাকা অৱনমিত হ'ব, আনকি ভুল অংকিত হ'ব পাৰে। যদি মই হাঁহিমুখে ফাঁচী কাঠত উঠি মৃত্যুবৰণ কৰিব পাৰোঁ, তেনেহ'লে এই মৃত্যুৱে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মাতৃৰ মনত তেওঁলোকৰ ল'ৰাক ভগত কৰি গঢ়ি তুলিবলৈ প্ৰেৰণা দিব। ফলত স্বাধীনতাৰ বেদীত আত্মত্যাগ কৰিব বিচৰা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি যাব। তেতিয়া সাম্ৰাজ্যবাদে তাৰ সমস্ত দুষ্ট শক্তি প্ৰয়োগ কৰিও বিপ্লৱৰ অগ্ৰগতিক বাধা দিব নোৱাৰে। তথাপিও এটা কথাই বাৰে বাৰে মোৰ মনত তোলা দি আছে, দেশৰ বাবে মানৱতাৰ স্বাৰ্থত মই যি কৰিবলৈ সক্ষম নহ'লোঁ, জীয়াই থাকিলে হয়তো সেই আকাংক্ষাবোৰ পূৰণৰ সুযোগ পালোহেঁতেন। কেৱল এই চিন্তাৰ বাদে কোনো বাসনাই মোৰ মনত ঠাই পোৱা নাই। আজি মই পৰম আত্মতৃপ্তি অনুভৱ কৰিছোঁ। মই পৰম উৎসুকতাৰে শেষ পৰীক্ষাৰ বাবে অপেক্ষা কৰিছোঁ। সেই শুভক্ষণ শীঘ্ৰেই আহক।